পৰি গ'ল ইফালে লিভাৰ টানি দিলে আৰু পৰি যাব ৰেডি মাটি পৰি গ'ল বঢ়িয়া এইটো মানে হাইড্ৰলিক বনাইছে চিৰিঞ্জৰে আঠা নোহোৱাৰ কাৰণে এই মমেদি আঠা লগাইছে চাওক কিমান বুদ্ধিতা আৰু Hey guys, কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে আজি এখন মই বেলেগ ধৰণৰ গাড়ী চাব আহিছোঁ এই গাড়ীখন আৰু অলপ বেলেগ ধৰণৰ আৰু গাড়ী বনোৱা ইঞ্জিনিয়াৰজনকো আপোনালোকক দেখুৱাম আৰু এতিয়া গৈ আছোঁ আপোনালোকেও চাই থাকিব ভিডিঅ'টো ইঞ্জিনিয়াৰ ঘৰত আহিছোঁ বৰ্তমান ইফালে আছে ঘৰখন আৰু এই গাড়ী বনোৱা ইঞ্জিনিয়াৰজন এইজনে নামটো ক'ৰ নিপল আৰু এইখনে গাড়ীখন যিখন গাড়ী মই কথা কৈছিলোঁ ইমান ডাঙৰ ইঞ্জিনিয়াৰ চাওক ইয়াৰ নাম হৈছে নিপল নিপল তই কি নিজে বনাইছ না নেকি নিজে বনাইছো ক'বাত কি চাই কেনে বনাইছ না নেকি চাই কেনে বনোৱা নাই নিজে ভাবিবি বা আৰু এইবিলাক কি মানে এইবিলাক কিবা কিবি আছে দেচোন কি তেলৰ ডাঙা এইফালে তেলৰ বনাইছে এইটো তেলৰ তাৰপিছত এইটো কি ইয়াতে ড্ৰাইভাৰ বহে কেনেকৈ মাতি উঠে দেখুৱাই দিয়া বা চিষ্টেম চাওক চিৰিঞ্জটো বাৰু কিয় দিছে নিপল কিয় দিছা তেলৰ ডাঙা কৰি চিৰিঞ্জটো দি কি তেলৰ ডাঙে বা তাৰ মাথা তই কি পঢ়ি আছা কি পঢ়ি আছা ক্লাছ 5ত ক্লাছ 5তে ইমানখিনি জানা হৈছা একো ক'তো নিশিকাকে চাওকচোন এইটো দাঙি দেখুৱাই দে দাঙি দেখুৱাই দিব এইটো মানে পোষ্ট কৰি দিলে উঠি যায় তেলৰটো পুৰা উঠি গৈছে এইটো আৰু কি কিহৰ পাইপ এইটো চাওক পেপচিৰ পাইপ লগাই দিছে দুই চাইডে লগাই দিছে এইটো চাইডেও লগাই দিছে এইটো চাইডেও লগাই দিছে এইটো এনেকৈ হেঁচি দিলে পানীখিনি ইফালে গুচি যাব ইফালে উঠি যাব এইটো চিষ্টেম এইটো মানে ফল্ডিং চিষ্টেম এনেদৰে উঠাবও পাৰি এইটো মানে হাইড্ৰলিক বনাইছে চিৰিঞ্জৰে আঠা নেকি এইবিলাক কিহেদি আঠা লগাইছা আঠা কি নাছিল নেকি ঘৰত নাছিল আঠা নোহোৱাৰ কাৰণে এই মমেদি আঠা লগাইছে চাওক কিমান বুদ্ধিতা আৰু মই আৰু ভাবিছিলো আঠা দি থৈ দিছে নেকি ইয়াতে আৰু চিষ্টেম চাওকচোন ইয়াৰ পৰা কাৰ্টুন আনিছে এনেদৰে আনি কেনে এনেদৰে দিছে ইয়াতে ফাজ লগাই দিছে মানে দেখিলে এনে সাধাৰণ যেন লাগে কিন্তু মানে ভালদৰে ভাবি চালে চাওকচোন কি মাথাত বনাইছে ইমান সৰু ল'ৰাই না ভকত ইয়াক মানে ভকত বুলিও কওঁ আমি এনে এটা নিপল ইয়াৰ নাম আমি ভকত বুলিও মাতো মৰমতে এইটো চাব চেপি দিম পুৰা উঠি যাব তেলৰ 1 2 3 বা আৰু এইটো চাব এতিয়া টানি দিব নিজে আহি যাব তেলৰ বা চিষ্টেম আৰু কিমান ডাঙৰ ডাঙৰ মোৰ লগত আছে মানুহ চাওকচোন চব ডাঙৰ ডাঙৰ মানুহ আছে ইঞ্জিনিয়াৰ বেলেগ ইঞ্জিনিয়াৰ নিপল এতিয়া কি ডাম্পাৰত মাটি উঠা দে মাটি উঠি দে বা অলপ মানে উঠা ইয়াতে ফেলালে হ'ব ইয়াতে ফেল পৰি গ'ল মাটি এক যদি ভালকে ট্ৰেইনিং দিয়া হয় ন ই পুৰা জানা হ'ব ডাঙৰ হৈ এইটো লাইনত মানে পুৰা আছে নিপল বহুত ভাল লাগে এইবিলাক কৰি ভাল লাগে আৰু কিবা জানানে নাই জানো আৰু কিবা কিবি বনাবচোন আমি চাম এইটোতো প্ৰথমবাৰে বনাইছে ন নিপল বনাইছো চাওকচোন 11 বছৰ বয়সতে ইমানখিনি জানা হৈছে আৰু তো ইয়াক ট্ৰেইনিং দিলে আৰু জানা হ'ব চাওকচোন চিৰিঞ্জটো এনেদৰে হেঁচি দিলে উঠি যায় পুৰা নালাগিবৰ কাৰণে বটলৰ খেপিবিলাকো লগাই দিছে 11 বছৰ বয়সতে ইমান জানিছে আৰু তো ডাঙৰ হ'লে কিমান জানিব ইয়াক যদি ট্ৰেইনিং দিয়া হয় ভালদৰে আৰু এইবিলাক চাওক আঠা দিব জানিছে যে এইবিলাক কাৰ্টুনেদি এইবিলাক চব আঠা দি বনাইছে এই চকাবিলাকো চব বটলৰ থেপি দি বনাইছে এইবিলাক মাটি ফেলা পৰি গ'ল বা আৰু ইফালে লিভাৰ টানি দিলে আৰু পৰি যাব বা
আৰু ইফালে আছে নিপলৰ মা আৰু নিপল দুইটাই থাকে চাওক এইখনে ঘৰ নিপলহঁতৰ ডাঙৰ হ'লে আৰু ভালকে পাৰা বই সি যদি ভালকে মানে ট্ৰেইনিং লয় ভালকে পঢ়ে হা নিপল পঢ়াটো ভালকে কৰিবি তই পঢ়া নাই ঘৰত পঢ়া ন ক্লাছ 5ত নিপলে আৰু কিবা কিবি বনাইছিল নেকি সেইদিনা কিবা চাকি বনোৱা দেখা পাইছিলো কিবা ঘৰো বনাইছিল বোলে আৰু চাকি মাটি চাকিও বনাইছিল কিবা কিবি মাটিৰো বস্তু বনাই ভাঙিল নেকি ছাগলী নে কি ভাঙিল ছাগলীয়ে ভাঙিছে ছাগলীয়ে ভাঙিছে বোলে আৰু ইফালে চাওক আৰু এজনী ডাঙৰ ছোৱালী আহিছে হা মই নাইফালে হা কি নাম তোমাৰ নাজি তৰা স্কুল যোৱা না তুমি স্কুল নাযোৱা হয় নেকি এইটো ইফালে চাবা আছোন ইয়া কি গাড়ী চাবা মজা লাগিছে আৰু নাজি তৰাই চাই আছে না নাজি তৰা ভাল লাগিছে না